মুছলমানক মই কিয় ইমান ঘৃণা কৰো এজনে সুধিছে। বটদ্ৰৱা থানৰ খোল আকৃতিৰ এই প্ৰৱেশ দুৱাৰ ভাগ আপুনি নিশ্চয় দেখিছে। এই ভাগ প্ৰৱেশ দুৱাৰ নুৰুদ্দিন আহমেদ নামৰ এজন মুছলমান শিল্পীয়ে তেওঁৰ দুই পুত্ৰৰ সৈতে লগ লাগি নিৰ্মাণ কৰিছিল। তদুপৰি বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱীয় সাংস্কৃতিক ভাস্কৰ্যসমূহ এওঁলোকেই নিৰ্মাণ কৰি উলিয়াইছিল। পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত এইজন মুছলমান শিল্পীয়ে 2017 চনত গুৱাহাটীত 5000 বাঁহ ব্যৱহাৰ কৰি দুৰ্গা দেৱীৰ 100 ফুট ওখ প্ৰতিমা নিৰ্মাণ কৰিছিল। সাম্প্ৰদায়িক ভেদাভেদ নৰখা এনেকুৱা কৰ্মোদ্যমী শিল্পীক সন্মুখত লগ পালে প্ৰণাম কৰি আশীৰ্বাদ ল'ম। উজনিৰ বানপীড়িত ৰাইজলৈ 2 কোটি টকাৰ সাহায্য আগবঢ়োৱা মানৱীয় চেতনা থকা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দৰে মুছলমানক চেলুট কৰোঁ। ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি মিছাইলমেন খ্যাত ডক্টৰ APJ আব্দুল কালামক ঘৃণা কৰিবলৈ আমাৰ ধৃষ্টতাই নাই। তেনেস্থলত আমি কোনবোৰ মুছলমানক ঘৃণা কৰোঁ? আমি সেইবোৰ মুছলমানকহে ঘৃণা কৰোঁ যিবোৰ মুছলমানে ভাৰতবৰ্ষত থাকি পাকিস্তানৰ জয়গুণ গায়। ৱৰ্ল্ড কাপত ভাৰতীয় ক্ৰিকেট দলৰ হাতত পাকিস্তানী ক্ৰিকেট দলে পৰাজয় বৰণ কৰিলে দুখ প্ৰকাশ কৰে। 5 करोड़ मुसलमान ये अहद कर लें कि हमको एक साल में 5 गैर मुस्लिमों को इस्लाम पेश करके मुसलमान बनाना है, कोशिश करके जिद्दोजहद करके माल देकर कैसे भी तीसरे साल तुम्हारी खुद हुकूमत आ जाएगी। আমি সেইবোৰ মুছলমানক ঘৃণা কৰোঁ যিবোৰ মুছলমানে নিজৰ পৰিচয় লুকুৱাই হিন্দু যুৱতীক প্ৰেমৰ জালত ফচাই ধৰ্ম পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰোৱায়। श्री कृष्ण की कितनी बीवियां थी? আমি সেইবোৰ মুছলমানক ঘৃণা কৰোঁ যিবোৰ মুছলমানে নিজৰ অপিনিয়ন দিবলৈ যাওঁতে সনাতন ধৰ্মৰ পৰম্পৰা, ৰীতি নীতি আৰু দেৱ দেৱীক অপমানসূচক মন্তব্য কৰে। कुरान में हिंदुओं को काटने के लिए कहा गया है तो काटते क्यों नहीं है? मैं कि इस्लाम में अगर ये पूछा जाए एक तरफ रेप हो रहा हो और एक तरफ मूर्ति पूजा हो रही है तो वो सबसे बड़ा गुनाह कौन सा होगा? तो इस्लाम की नजर में मूर्ति पूजा सबसे बड़ा गुनाह है। নিজৰ আৰাধ্যজনৰ অপমান সহ্য কৰি সেইজন ঈশ্বৰৰ সন্মুখতেই তলমূৰ কৰি নিজৰ দুখ বখানি থকা নীলাজ অন্তত আমি নহয়। যিদৰে আমি আনৰ ধৰ্মক কেতিয়াও টাৰ্গেট নকৰোঁ সেইদৰে আমি নিজৰ ধৰ্মৰ অপমানো সহ্য নকৰোঁ। So, the difference is clear. We don't hate Muslims. Your question was wrong.